নমস্কাৰ, আপোনালোকে চাই আছে ফাটাফাটিলাই। আজিৰ ব্ৰিফ ব্ৰেকিং নিউজ। সমগ্ৰ দেশতে চহৰে নগৰে গায়ে উঠুৱে খালে বামে নলা নৰ্দমাই পাহাৰে পৰ্বতে মাত্ৰ এটাই প্ৰশ্ন বাবু ভাত খালা? বাবুই ভাত খাইছে নাই আপোনালোকক আমি সবিশেষ জনাম। আমাৰ সতীৰ্থ সাংবাদিক লালমোহন দাস উক্ত ঠাইত উপস্থিত আছে। আমি পোনে পোনে লালমোহন দাসৰ ওচৰলৈ গৈছোঁ। হয় লালমোহন দাস, আপুনি আমাক জনাওক বাবুই ভাত খালে নাই আৰু বাবুৰ কি পৰিস্থিতি? বাবুই যদি ভাত খাইছে কিহেৰে খাইছে? হয় গছবুৰা, মই আপোনালোকক শেহতীয়াকৈ দেখুৱাবলৈ সক্ষম হৈছোঁ। এইটো হ'ল বাবুৰ ঘৰ। এইটো আপোনালোকে দেখা পাইছে কেমেৰা পাৰ্চন চিংৰা। আপুনি বাবুৰ ঘৰ দেখাওক। সেইটো হয় এইটোৱে হয় বাবুৰ ঘৰ। আৰু বাবুৱে ভাত খালে নে নাই সমগ্ৰ অসম জুৰি বৰ্তমান দেশজুৰি আপোনাৰ এটাই প্ৰশ্ন, বাবুৱে ভাত খালে নে নাই? আপোনালোকক আমি জনাম বাবুৱে ভাত খালে নে নাই। হয় আপোনাৰ বাবু ইয়াতে অলপ আগতে 2 মিনিট আগতে ইয়াতে ঘূৰি ভাতে আছিলে লগৰ ল'ৰাবিলাকৰ লগত, তাকে আলোচনা কৰিছিলে ভাত খালোঁ খোৱা নাই, কি হৈছে প্ৰকৃত কথাটো হৈছে কি আমি আপোনালোক দেখুৱাবলৈ সক্ষম হৈছোঁ। সক্ষম হোৱালে এতিয়ালৈকে আমি দেখুৱাম। হয় বাবু ইয়াতে আছিলে, আপোনালোক কেমেৰা পাৰ্চন অলপ আগলৈ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। হয় বাবু এই দেখিছোঁ, বাবু এইজন কেমেৰা পাৰ্চন আমাৰ চিংৰাক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইজন বাবু অকলশৰে কিবা মন মাৰি ঘূৰি ফুৰি আছে, নাজানো কি হৈছে তাৰ, কিয় ভাত খোৱা নাই আৰু ভাত খালে নে নাই আৰু কেতিয়া খাব। আহক আমাৰ লগত। আপোনালোকে মাত্ৰ অকল ফাটাফাটি লাইভৰ পৰ্দাতহে দেখিবলৈ পাব বাবুৱে ভাত খালে নে নাই আৰু বাবুৱে ভাত যদি খোৱা নাই কিয় খোৱা নাই। হয় আমি কেমেৰা পাৰ্চন চিংৰাক বাবুক দেখাবলৈ অনুৰোধ জনাইছোঁ। হয় বাবু এইজন হয়, আহক। আজি আপোনাৰ পৰ্দাত ফ'কাছ কৰি দিম যে বাবুৱে ভাত খাইছে নে খোৱা নাই, আৰু খোৱা নাছিল যদি কিয় খোৱা নাছিল, আৰু খাইছে যদি কিমান খাইছে, আৰু খালেও যদি কি খালে। হয় বাবু এইজন বাবু হয় বাবু অকণমান বেয়া নাপায় যদি উঠি দিব। বাবু আপুনি ইমান দিনে কিয় ভাত খোৱা নাছিল? আপুনি গম পাইছে সমগ্ৰ দেশজুৰি আপোনাৰ চৰ্চা হৈ আছে আপুনি ভাত খালে নে নাই, বাবু ভাত খালা, বাবু ভাত খালে নে নাই। সকলোৰে এইটোৱে কৈছোঁ, আমাৰ পুনৰ সকলো দৰ্শকৰ এইটোৱে কৈছোঁ আপুনি ভাত খালে নে নাই। হয় আপুনি এই বিষয়ে আমাক জনাওক যে আপুনি কিয় ভাত খোৱা নাছিল। ভাত খোৱা নাছিলোঁ মানে মই এই কেইদিনমান আগতে ৰাস মহোৎসৱ, আচ্ছা ৰাস মহোৎসৱত 15 দিন ৰাসত ৰাস চাৰ পিছত মই কি হ'ল তাৰ পিছত মানে কি ৰাসত মানে বহুত কিবা কিবি বস্তু খালোঁ। আচ্ছা জিলাপি, মাহৰ দালি জিলাপি, বহুত কিবা বস্তু খালোঁ, চাওমিন আচ্ছা মছলা জাতীয় বস্তু কিছুমান পৰি গৈছে গাত। পৰি যোৱাৰ পিছত তাৰপিছত এনে অৱস্থা হৈ গৈছে মানে মোৰ মোটামুটি 2 সপ্তাহমান মোৰ আৰু অৱস্থা কি হ'ল মানে আপোনাৰ কি হ'ল? আপুনি মানে 15 দিন গোটেই ৰাস চাব গৈছে, যাই পেলাই পুৰা একদম জিলাপি চিলাপি একদম খাই অৱস্থা নাই। তাৰপিছত কি হ'ল আপোনাৰ? এনেহেন অৱস্থা হৈছে মানে মই লেট্ৰিন ডাইৰেক্ট লেট্ৰিন আৰু এনেহেন অৱস্থা হৈছে। ফুল হুইলা একদম মানে কি আচ্ছা। যাবাই নোৱাৰো, চেৰে যায়। কি কৰা আৰু এইটো প্ৰব্লেমটো আপোনাৰ ভাল পালে নে নাই? আপুনি প্ৰব্লেমটো ভাল পালে নে নাই? বৰ্তমান মই বেটাৰ ফিল কৰি আছোঁ। ডাক্তৰক দেখুৱালোঁ। আচ্ছা যি কি নহওক আমাৰ সমগ্ৰ দৰ্শকবাসী এটাই কুৱেশ্যন, বাবু ভাত খালা। এতিয়া আপুনি ভাত খালে নাই সেইটো আমাৰ দৰ্শকবাসীক জনাওক। আপুনি ভাত খালে নে নাই? বৰ্তমান খালোঁ। আচ্ছা আপুনি খালে, কিহেদি খালে আপুনি আমাৰ দৰ্শকক কৈ দিয়ক আৰু। বৰ্তমান মই ভাত খাই আছোঁ, বৰ্তমান নিৰামিষ খালোঁ, দালি আলু ভাজা এনেহেন কিবা দালি ভাত হেল্ল' মই ভাত খালোঁ ভাত মই দালি তৰকাৰী এইবিলাক বৰ্তমান ভাল খাই আছোঁ। ভাত খালোঁ দিয়ক। এই ধুনীয়াৰ ফোন আহি থাকে, মই ভাত নাখাওঁ ফোন কৰি থাকে খালি ভাত খালা না মানে কি হৈছে মানে সমগ্ৰ অসম দেশত মানে অসমবাসী এজন কি হৈছে এইবিলাক মানে মানুহে ভুল ভাবি গৈছে। মই ভাত নাখাওঁ বুলি ভাবিছে, মানে কিয় ভাত খা নাই এনেহেন কিবা। সমগ্ৰ অসমবাসীৰ ৰাইজৰ এটাই কুৱেশ্যন, বাবুই ভাত খালে নে নাই, বাবুই ভাত খালে নে নাই। কিয় মানে মানুহ মানে বেলেগকে ভাবি লৈছে। আচল কেছটো যে ইটো মানুহ গম নাপায় না, কেছটো যে ইটো হৈছে মোৰ প্ৰব্লেম এনে হৈছে অৱস্থা মানে হেল্ল' মই ভাত খাইছোঁ মই ভাত খাইছোঁ না মই ভাত নাখাওঁ তোমাক কি লাগে, মই ভাত খাওঁ নাখাওঁ তোমাক কি আহে হা ভাত খাইছোঁ ভাত
হয় পাগলা কৰি দিছে আপোনালোকে দেখিবলৈ আছে বাবু এতিয়া তামাম খঙত আছে সমগ্ৰ ৰাইজে আপোনালোকক যেনেকৈ কুৱেশ্যন কৰিছে আমাক যেনেকৈ কুৱেশ্যন কৰিছে স্বয়ং বাবুকো সেনেকৈ কুৱেশ্যন কৰিছে আপুনি ভাত খালে নে নাই প্ৰতি ছেকেণ্ডত আপোনালোকে দেখিবলৈ আছে এইমাত্ৰ এটা ফোন আহিছে আৰু এইমাত্ৰ এটা ফোন আহিছে প্ৰতি ছেকেণ্ডত বাবুৰ ৰিংটন বাজি আছে প্ৰতি ছেকেণ্ডত বাজি আছে তেখেতে কিমান উত্তৰ দিব হয় বাবু আপোনালোকে বহুত সংগ্ৰাম পাৰ কৰিবলগীয়া হৈছে এতিয়া আপোনাৰ কি ক'ম আৰু আপুনি কিবা কওক মই কি ক'ম আৰু এতিয়া মানে কি মানুহে মোক পাগলা কৰি দিছে মানে দিনটোত 100 বাৰমান ফোন আহে এতিয়া আচল মেইন প্ৰব্লেমটোতো মই আপোনাক ক'লোৱেই সেইটো গম পালাকে কিয় আচ্ছা মানে আপোনাৰ ফুল হুইলা হাগাটো মানে ভাল হৈ গ'ল ভাল হৈ গৈছে বৰ্তমান সম্পূৰ্ণ সুস্থ ভাত খাই ভাত খাই আছো কেতিয়া মই ভাত খালি খাইছে? খালিও ভাত খাওঁ একদিনত নে আপুনি এটা টাইমত একদিনতে খালি আচ্ছা আপুনি এতিয়া মানে সম্পূৰ্ণ সুস্থ সুস্থ ঠিক আছে আমি আপোনাৰ ওচৰত পিছত পুনৰবাৰ আহি আছোঁ আমি আমাৰ ৰাইজক সমগ্ৰ ৰাইজ অসমবাসী ৰাইজক আমি দৰ্শক দেখুৱাবলৈ সক্ষম হৈছোঁ যে বাবুৱে ভাত কিয় খোৱা নাছিল আৰু খালে কিমান আৰু কেতিয়া খালে ঠিক আছে বাৰু আমি আপোনালোকৰ অসমবাসীক পুনৰবাৰ কৈ আছোঁ যে বাবুই কোনো ভুল ধাৰণা ভাবি থাকিব নালাগে কিয় ভাত খোৱা নাছিল বা কিবা বাবুৱে ভাত খাইছিলে মানে খোৱা নাছিল মানে কি আপোনাৰ ৰাসত মাহৰ জিলাপি আৰু কিবা কিবি খাই পেলাই আপোনাৰ পেটৰ অসুখ হৈছিল তাৰ কাৰণে বাবুৱে ভাত খাব পৰা নাছিল গতিকে যিয়ে নহওক কিয় বাবুৱে এতিয়া ভাত খালে আৰু আজিৰো যাতে কোনো অসমবাসী ৰাইজে আমাক কুৱেশ্যন কৰি নাথাকে যে বাবুৱে কিয় ভাত খোৱা নাছিল আৰু বাবুৱে কিয় এতিয়া ভাত খাব বাবু মানে কি আৰু ইচ্ছা কুৱেশ্যন যাতে নকৰে সকলোৱে যাতে গম পায় যে বাবুৱে কিয় ভাত খায় আপোনালোকে মাত্ৰ ফাটাফাটি লাইভৰ পৰ্দাত দেখিবলৈ পাইছে বাবুৱে কিয় ভাত খোৱা নাছিল অকল ফাটাফাটি লাইভত আমাৰ লগত জড়িত থাকিব আমাৰ অকল ফাটাফাটি লাইভতে দেখুওৱা হৈছে প্ৰথমবাৰৰ বাবে দেখুওৱা হৈছে যে বাবুৱে কিয় ভাত খোৱা নাছিল আৰু বাবুৰ ঘৰ পুনৰবাৰ আপোনাৰ দেখুৱাবলৈ সক্ষম অনুৰোধ জনাইছোঁ কেমেৰা পাৰ্চন সিংৰাক সেইফালে আছে বাবুৰ ঘৰ আৰু বেছি দীঘলীয়া নকৰোঁ আমাৰ হাতত এনেই টাইম কম আছে বহুত সময় কম বৰ্তমান আপোনাৰ ইলেকশ্যনৰ সময় হয় তো আমাৰ সাংবাদিকসকল বহুত ব্যস্ত সকলৰ ফালতে তো আপুনি বেছি সময় আমি ল'ব খোজা নাই আৰু বাবুক দুটা এটা কুৱেশ্যন কৰি পেলাই আপোনালোকক মানে কি এৰিব খুজিছোঁ বাবু হয় বাবু আপোনালোকে ৰাইজক কিবা ক'ব নেকি ৰাইজ কিবা দিহা দিব নেকি মানে যে জিলাপি চিলাপি অলপ কমকৈ খাব ৰাস চাব গ'লে বা কিবা এনেকুৱা ৰাইজ মই এটা কথা কওঁ আপোনালোকে যাতে ভুল ধাৰণা নলয় মানুহৰ কিছুমান প্ৰব্লেম থাকে লাইফত তাক লৈ যাতে আপোনালোকে কোনো ভুল ধাৰণা নলয় আগতে চিটুৱেশ্যনটো চাই ল'বলৈ হৈছে কি মইতো ক'লোৱেই অলপ আগতে আচ্ছা বাবু আমি বেছি দীঘলীয়া নকৰোঁ আমি ইয়াতে সমাপ্ত কৰিছোঁ আপোনাক লগ পাই ভাল লাগিল পুনৰবাৰ আপোনাৰ ওচৰত আহিম কেতিয়াবা ঠিক আছে বাৰু মই সমগ্ৰ ৰাইজক জনাই দিছোঁ যে বাবুৱে কিয় ভাত খোৱা নাছিল আৰু সকলোৱে গম পালে যে বাবু আমি আপোনালোক দেখুৱাবলৈ সক্ষম হৈছোঁ বাবুৱে কিয় ভাত খোৱা নাছিল অকল ফাটাফাটি লাইভত আপোনালোক দেখুৱাব সক্ষম হৈছে বাবুৱে কিয় ভাত খোৱা নাছিল প্ৰথমবাৰৰ বাবে আমি ফাটাফাটি লাইভে দেখুৱাইছোঁ কেমেৰা পাৰ্চন সিংৰাৰ সৈতে মই লালমোহন ফাটাফাটি লাইভ ধন্যবাদ ভিডিঅ'টো ভাল লাগে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টা বটনটো টিপি দিব দিয়ক লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব থেংক ইউ ফৰ ৱাচিং দিছ